সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ বহুত বেছি স্বাগতম জনাইছোঁ। মাৰ এখন হালধীয়া কালাৰৰ বহুত ধুনীয়া লগা মোৰ ফেভৰেট শাৰী এখন আছে আৰু মায়ে বহুতবাৰ পিন্ধিলে। মাৰ বোলে এতিয়া পিন্ধিবলৈ ইচ্ছা নোহোৱা হৈ গৈছে, সেইকাৰণে মই ভাবিছোঁ যে এটা ড্ৰেছ চিলালে বহুত বেছি ভাল লাগিব। সেইকাৰণে মই এতিয়া শাৰীখন উলিয়াব যাবলৈ ওলাইছোঁ। মায়ে উলিয়াব দিছে, চাব, কাটিব আৰু মানে প্ৰচেছ মই ভিডিঅ'টো যিমান পাৰোঁ ভালকৈ দেখাই থাকিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰম্ভ কৰিম। আৰু মই শাৰীখন আপোনালোকক দেখাইছিলোঁ, কিন্তু শাৰীখন মানে জাপ খুলি চালোঁ আমি। শাৰীখন বহুত পাতল কাৰণে এইখন মানে তলত লগাবলৈ আমি কাপোৰ আনিছোঁ।